গাইছ ৰাতিপুৱা শুই উঠি ৰুমৰ পৰা এতিয়া আমি সাগৰৰ পাৰত আহিছোঁ। এতিয়া সাগৰ চাম, এইফালে চাওক সাগৰ, এইফালে আমি সাগৰৰ ফালে গৈ আছোঁ। সাগৰৰ বীচ এখন আছে ইয়াত হোটেলৰ কাষতে। গাইছ সাগৰ, গাইছ সাগৰ চাই লওক সাগৰ। আগতে মই সাগৰ দেখা নাছিলোঁ, এইবাৰে ফাৰ্ষ্ট সাগৰ দেখিলোঁ। গাইছ মই এতিয়া সাগৰৰ পাৰত, এইখন বিশাল সাগৰ। চাই লওক গাইছ সাগৰটো, মানে ঢৌ মাৰি আছে সাগৰো। এইফালে পাক্কাৰ এনেকৈ বনাই দিয়া হৈছে সাগৰৰ পাৰত, খহি নাযাবৰ কাৰণে কি বনাই সাগৰৰ পাৰটোত বনাই দিয়া আছে। গাইছ কি ডাঙৰ ডাঙৰ ঢৌ মাৰিছে মাজে মাজে। ঢৌ কি ঢৌ হৈছে চাওক গাইছ কি ঢৌ মাৰি আছে সাগৰৰ পৰা। গাইছ মাজে মাজে বহুত ডাঙৰ ঢৌ আহে। গাইছ এতিয়া মই সাগৰৰ পৰা অলপ ফুৰি এই হোটেলত আহিছোঁ, হোটেলখনত। হোটেলখন এনেকুৱা গাইছ। ৰাতিপুৱা আমাৰ ৰুমৰ সন্মুখৰ পৰা এনেকুৱা ইফালে তলফালে এনেকৈ চাব পাৰি। আমি থকা বিল্ডিংটো একদম ওপৰৰ পৰা দেখুৱাই দিছোঁ। এনেকুৱা তলত গাৰ্ডেন আছে। এইফালে এনেকুৱা চাওক গাইছ ইমান ধুনীয়া। এইটো কাষেদি ৰাস্তাটো গৈছে। এইটো ৰুমত ব্ৰেকফাষ্ট কৰিম। ब्रेकफास्ट में क्या क्या है? ये सूप वगैरह है, तरमूज, एप्पल, নিজে নিজে লৈ লৈ খাব লাগিব, এনেকৈ লৈ গাইছ ব্ৰেকফাষ্টৰ কাৰণে মই ৰেডি হৈছোঁ। চাওক কি লৈছোঁ, পুৰি আছে, চব্জি আছে, আৰু অলপ ফল মূল লৈছোঁ, ব্ৰেড লৈছোঁ আৰু কণী ভজা লৈছোঁ। এইখিনি খাওঁ আজি। এতিয়া যিমান লাগে লৈ থাকিব পাৰি আৰু মই অলপ অলপকৈ লৈ আছোঁ। গাইছ ডিনাৰত কি আছে মই কৈ দি আছোঁ আপোনালোকক। বা গাইছ একদম খোৱাৰ কাৰণে চব সাজু, ডিছ লৈ লাইন পাতি আছে। এইফালে কি আছে চাওঁ, এইফালে আছে ৰুটি, ভাত, তাৰপিছত দালি আছে, ৰাজমাহ এনেকৈ বনাইছে আৰু
এই ফুলকবি, পনীৰ, পাপড়, বিলাহীৰ টক, মিঠা দৈ, এইফালে মাছ, পাঠাৰ মাংস এনেকৈ আছে ডিনাৰত। আৰু চাটনি, তিয়া চাটনি এইবিলাক সেইটো চাইডে আছে, মই এইখিনি ল'লোঁ দিয়ক গাইছ। পাঠাৰ মাংস, মাছ, পনীৰ, দালি, বিলাহী টক, চাটনি এনেকৈ ল'লোঁ আৰু। মই থকা হোটেলখনৰ এইটো চুইমিং পুল। চুইমিং কৰি উঠি আপুনি কি ধুনীয়াকৈ ইয়াত বহিব পাৰিব। ইয়াত কাপোৰ চাপোৰ সলাব, গোটেইখিনি আছে। কাপোৰ চাপোৰ সলাব। ৰাতিপুৱা শুই উঠি অলপ ফুৰিব আহিলোঁ। চাওঁ আমাৰ হোটেলৰ পৰা ওচৰতে সাগৰটো কি দেখা পাওঁ বিচাৰি আহিছোঁ। কিবা কিজানি নতুন বস্তু দেখাব। এই সাগৰত মাছ মৰাৰ কাৰণে বা গাইছ ইমান ডাঙৰ ডাঙৰ জাল, এই বহুত দীঘল এখন জাল, এই অভাৰ পৰা লাম্বাই। গাইছ ইফালে নাও বনাই আছে নেকি, নাও বনাই আছে। ইমান ডাঙৰ নাও সাগৰত চলিব। তেল ডিপু, এই পানী জাহাজৰ কাৰণে হ'ব তেল ডিপু। চবে জালেই বনাই আছে। চাওক গাইছ মাছ মাৰাৰ কাৰণে ৰেডি। ৱাও গাইছ সিফালে জাহাজ আছে। এটা বেলেগ ঘাটত আহিলোঁ সাগৰৰ, বেলেগ এটা বীচ। এইটো কালি যোৱা সেইটো বেলেগ আছিল, আজিৰ এইটো বেলেগ। অলপ দেখুৱাই দি দেখিছে গাইছ কেনেকৈ ঢৌ মাৰি আছে সাগৰে। সাগৰত মাছ মাৰিব নাও চলি আছে। মাছ মাৰি আনিছে নেকি মানুহজনে। গাইছ এইখন সাগৰত চলা নাও, আমাৰ তাৰে নাওৰ দৰে কিন্তু বহুত ডাঙৰ। মাছ চাছ মাৰি আনছে নেকি নাওখনত। পুৰা চলিয়ে আছিল পুৱাৰ পৰা বোধহয়। ইফালে মাছ মাৰি লৈ গৈছে মানে গাইছ সাগৰৰ পাৰত। এই মৰা মাছ, সাগৰীয় মাছ। ৱাও কেনে ষ্টাইলৰ মাছটো, আমাৰ তাৰে দৰে নহয় মানে। এইটো বম ডাঙৰ মাছে। দাঁত চাম আমি গাইছ, আমি দাঁত চাম। হ্যাঁ মানুহৰ দাঁত হেনে, দাঁত ইন্দুৰৰ দাঁত হেন পাইছোঁ। যোৱাকালি এটা মাছ খাইছিলোঁ, এয়ে মাছ নেকি, হাৰা নোহোৱা মাছ। এডলা কাটাও নাপালোঁ মাছটো খাই। সাগৰৰ পাৰত আহিলে যাব মনে নাযায়চোন। এতিয়া মোৰ ঘৰত যাব ইচ্ছা নোহোৱা হৈছে, এনেকুৱা ভাল লাগিছে মানে সাগৰৰ পাৰত। গাইছ নাওখন আহি আছে আহি পালে সাগৰৰ পাৰ। গাইছ মই এতিয়া যাব লাগে। এই নাওখনত মাছ মাৰি আছে। মাছ মৰা মাছ কি মাছ আনিছে চোৱা নহ'ল আৰু। এই নাওখন টানি আনি আছে। দুটা মানে নাওখন বুম নাও গাইছ। বৰফ নি আছে মাছত দিব। এই ট্ৰাকেদি এনে বৰফ, এই বৰফৰ টুকুৰা পৰিয়ে আছে।
এইফালে চব চাওক নাও বনাই আছে কেনেকৈ গাইছ নাও বনাই আছে আগৰ নাও বুম বুম নাও বনাই আছে নাও তলা বনাই আছে নাও